good morning everyone, welcome back to my channel. আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু লগতে ভগৱানৰ আশীৰ্বাদত। তো আজি হৈছে একদম বৰষুণৰ বতৰ। কালি ৰাতিৰ পৰাই দি আছে বৰষুণ। অলপ চাওক আপোনালোক চাওক গাইজ, কালি ৰাতিৰ পৰা এনেকৈ বৰষুণ দি আছে। এতিয়া বাৰু অলপ অলপ দি আছে, কিন্তু ৰাতি বহুত বেছিকৈ বৰষুণ দি আছিল। তো আমাৰ এইবিলাক চোতাল ভৰি পৰিছিল, এতিয়া নাই বাৰু। অকণমান আগত গা পা ধুলোঁ, কিবাকৈ বৰষুণত জিকি জিকিয়ে আৰু কামখিনি কৰিলোঁ। আৰু কাপোৰ এযোৰ আছিল ধুইও দিলোঁ, সেইখিনি তো ধুই গাটো ধুই কিবাকৈ আহিলোঁ আৰু এতিয়া বাহিৰত ওলাবই মন নাই, একদম মানে কেনেকুৱা যে বতৰ কৰিছে। তো ৰাস্তা ঘাটটো একদম লেতেৰা হৈ গৈছে পেক পেক। তো আমি আজি দুপৰীয়া সাজত কি খাম জানে? তো কৈয়ে দিওঁ আৰু। তো আজি দুপৰীয়া সাজত আমি খাম খিচিৰি। তো আপোনালোককো দেখাম কেনেকৈ বনায়। তো চাই বৰ ভিডিঅ'টো একদম ভালকৈ। আৰু গাইজ এতিয়া আৰম্ভ কৰি দিলে বনাবলৈ। আৰু ইয়াত দিছে বন্ধাকবি, ৰঙালাও, আলু, মূলা আৰু লগতে দিছে বিলাহী। আৰু মোৰ বিলাহী বিৰাট ফেভৰেট। আৰু সকলোখিনি দি ঢাকি দিছিল লাৰি পেলাই। এয়া চাওক অলপমান হ'বলৈ লৈছে। আৰু এইফালে মই লৈছোঁ বিলাহী পুৰিবলৈ। সেয়া চাওক বিলাহীখিনি চাটনি কৰি খাব লাগিব খিচাৰীৰ লগত। আৰু এয়া অলপমান পানীটো শুহিবলৈ দিয়া হৈছে। চাওক ধুনীয়াকৈ উতলি আছে। ফাইনেলি আমাৰ খিচিৰি হৈ গ'ল ৰেডি। আৰু মই এনেকৈ সাজি ল'লোঁ। তো চাওকচোন কালাৰটো দেখিবলৈ কি ধুনীয়া হৈছে, আৰু লগত বিলাহী চাটনিখন আৰু লগতে অলপ আচাৰ থাকিলে ভাল লাগিলে, কিন্তু অনা নাছিল। আলু দিবা ন মোক? আলু কি দিছে? আলু, মূলা, বন্ধাকবি, ফুলকবি দাও নাই? বনো ন তো ভাত দিছে, কি বঢ়িয়া হৈছে। তো গাইজ এতিয়া ভাত পানী খোৱা হৈ গ'ল আৰু মই আহিলোঁ বিচনাত। তো অকণমান বিচনাতে মোবাইল চাই চাই বাগৰিম। আৰু মই উঠি পেলাই আপোনালোকক দেখাই আছোঁ আৰু কি কৰোঁ। চাই থাকিব ভিডিঅ'টি, একদম স্কিপ নকৰক। আৰু গাইজ এতিয়া বিচনাৰ পৰা উঠি এয়া গাখীৰ চাহ বনাই ল'লোঁ, আৰু লগত আছে কেক। তো এতিয়া খাই লওঁ। আৰু গাইজ এতিয়া ৰাতিৰ সাজৰ ৰেডি কৰিবৰ হ'ল খানা। তো এয়া হৈছে হাঁহৰ ডিম আৰু আলু মই উহাই নিকাই থৈ দিলোঁ। আৰু এয়া হৈছে বিলাহী আৰু পিঁয়াজ কাটি ৰাখি দিলোঁ। আৰু এয়া হৈছে মছলা শাহুমাই বটি থৈ দিছে। আৰু বিলাহী চাটনিখিনি হৈ গ'ল বাৰু। আজি ডিমাখন অকণমান বেলেগকৈ বনাব, তো আপোনালোকে চাই দিম। আৰু এতিয়া প্ৰথমতে এয়া ডিমাখিনি ফালি ফালি এনেকৈ ৰাখি দিছোঁ। আৰু শাহুৱে এনেকৈ বেচনখিনি আগতেই নিমখ দি গুলি ৰাখি থৈ দিছিল। আৰু এতিয়া ফালা ডিমাখিনি এনেকৈ ডুবাই লৈ এয়া ভাজি আছে। আৰু এতিয়া ডিমাখিনি এনেকৈ ভজা হৈ গ'ল। তাৰপিছত এইফালে আঞ্জাখন বহাব, চাওকচোন। আৰু গাইজ এতিয়া মছলাখিনি কেৰাহীত অলপমান টাইম ফ্ৰাই কৰাৰ পিছত এয়া সিজাই থোৱা আলুখিনি আৰু লগতে বিলাহীখিনি দি অলপ টাইম এনেকৈ ফ্ৰাই হ'ব দিছে। আৰু এতিয়া হিচাপ মতে গৰম পানী দি দিলে। আৰু এনেকৈয়ে অলপ টাইম উতলাৰ পিছত ডিমাখিনি দি দিলে। চাওক কেনেকুৱা হৈছে কালাৰটো। আৰু গাইজ এতিয়া আমাৰ হাঁহৰ ডিমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু এতিয়া বহিলোঁ আমি খাব। ভাতখিনি সাজি ল'লোঁ আৰু লগত দুখন ৰুটিও। তো এতিয়া খোৱা বোৱা হৈ গ'ল। আৰু আজি যে হাঁহৰ ডিমৰ ৰেচিপিটো দেখালোঁ আপোনাক, সেইটো ভাবিছিলোঁ কি ভাল লাগিব, কিন্তু যিমান ভাবিছোঁ ভাল লাগিব বুলি ইমান ভাল নালাগিল বাৰু। তথাপিও খাই দিলোঁ। আৰু এয়া লাইন নাই, তো এইকাৰণে টৰ্চ লগাই এনেকৈ ভাত খাব লগা হৈছে। মই খাই উঠিলোঁ বাৰু কিবাকৈ। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাই বাই, তেতিয়া গুড নাইট।